হেল্ল' এভৰিৱান, কি খবৰ? খাম খুৱাম শিকিমিকাম উদ্দেশ্যলৈ আকৌ এবাৰ সকলোকে ৰোহন কিটচেনলৈ স্বাগতম জনাইছোঁ। বতৰৰ ডিমাণ্ড হয় এইটো। চ' আজি মই আপোনালোকৰ ওচৰত একদম বতৰৰ লগত যিটো মানে খাপ খোৱা ৰেচিপি, চ' সেই তেনেকুৱা খাপ খোৱা ৰেচিপি এটা লৈ আহিছোঁ, যিটো হৈছে মটৰৰ ঘুগুনি। চ' সকলোৱে ভাল পায়, কোনেনো বেয়া পায় বাৰু ঘুগুনি খাই। মইতো মানে মোক ক'বই নালাগে, মই আগতেতো যেতিয়া লকডাউন এইবিলাক হোৱা নাছিলে, চ' আমি ডেইলি যেতিয়া মোৰ স্কুল থাকে, স্কুল আফটাৰ ব্ৰেক দেন কেতিয়াবা ঘুগুনি খাবলৈ যাওঁ বা কিবা আমি স্কুল লেভেল বা কলেজ লেভেল যেতিয়া পঢ়ি আছিলোঁ তেতিয়াও আমি সেই ঘুগুনি খাইছিলোঁ। চ' ঘুগুনি সকলোৰে প্ৰিয়। চ' এই ঘুগুনি আপোনালোকে ঘৰতে বনায়, চ' চবেই বনাব জানে, কিন্তু সকলোৰে কিবা নহয় কিবা এটা চেঞ্জ থাকে বনাওঁতে, বা কোনোবাই কিবা এটা এড কৰিব পাৰে, কোনোবাই এটা বেলেগ কিবা এড কৰিব পাৰে। চ' সকলোৰে বনোৱা পদ্ধতি অলপ বেলেগ। চ' মইনো কেনেকৈ আজি ঘুগুনিটো বনালোঁ, চ' চাওঁ বলক, কিন্তু স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে গম নাপাব মাজত কেইটামান আপোনালোকৰ তাত এড হৈছে বস্তু, যিটো আপোনালোকে ভিডিঅ'টো চালেহে গম পাব। চ' দেৰি নকৰি ডাইৰেক্ট ৰেচিপিটোলৈকে যাওঁ। চ' বলক আজি ৰেচিপিটো আৰম্ভ কৰোঁ। গ্ৰীণ মটৰতকৈ এই মটৰটোৰ ঘুগুনি খাই বেছি ভাল পাওঁ, নহয়নে? চ' এনেকৈ মই এপোৱা এইটোৰ গোটেই ৰাতি তিয়াই ৰাখিলোঁ। এয়া দেখিছে নহয়, মই পানীখিনি ইয়াৰ পেলাই ল'লোঁ। এই মটৰখিনি এটা কুকাৰত আপোনালোকে সিজাই ল'ব। চ' তাৰ কাৰণে আপোনালোকে এনেকৈ কুকাৰটোত গোটেই মটৰখিনি ঢালি, আৰু যিমান মটৰ আছিলে সিমান সমানেই আপোনালোকে পানী দি দিব। দেখিছে নহয় মোৰ পানীৰ পৰিমাণটো। আৰু তাতে আপোনালোকে নিমখ 1 চামুচ দি ভালকৈ বন্ধ কৰি দিব ঢাকনিখন। তাৰপিছত আপোনালোকে সেইটো গেছত বহুৱাই আপোনালোকে 3টা বা 4টা চিটি হ'লেই হ'ব, কাৰণ বেছি চিটি মৰাই দিলে নহ'লে সিজি যাব পাৰে বেছিকৈ। আপোনালোকে 3টা বা 4টা চিটি মৰোৱাই আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব। এতিয়া আপোনালোকে গেছত এখন কেৰাহীত বহুৱাই কেৰাহীখন গৰম হ'বলৈ দিব, আৰু তাৰপিছত তাত আপোনালোকে 3 চামুচমান মিঠাতেল দি দিব। আপোনালোকে ৰিফাইন তেলো ইউজ কৰিব পাৰে, কিন্তু মই ইয়াত মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আৰু এয়া মই এতিয়া গৰম হ'বলৈ দিছোঁ। চ' এইখিনি গৰম হোৱাৰ পিছত মই তাত ডালচিনি এডোখৰ, ইলাচি 3টা আৰু লং 3-4 ডোখৰমান দি মই অলপ ভাজি লৈছোঁ। এয়া দেখিছে নহয়। আৰু অলপ সময় ভজাৰ পিছত আপোনালোকে কেঁচা জলকীয়া, যদি জ্বলা বেছি খায় তেন্তে জ্বলা বেছি দিব। মই ইয়াত দুটা দিছোঁ। মই জ্বলা কম খাওঁ, যিহেতু পিছত জালুকো পৰিব, দেখিব আপোনালোকে। চ' সেইকাৰণে মই 2টা দিছোঁ। মই 4টা পিঁয়াজ লৈছোঁ। এই 4টা পিঁয়াজ মই ভালকৈ ৰুকনিৰে ৰুকি লৈছোঁ। মই এতিয়া গোটেইখিনি ইয়াত দি দিছোঁ, আৰু দি ভালকৈ আপোনালোকে গোটেইখিনি লৰাই দিব। আৰু যেতিয়ালৈকে পিঁয়াজৰ পৰা তেল ওলোৱা আৰম্ভ নহয় তেতিয়ালৈকে আপোনালোকে সেইখিনি ভাজি থাকিব। যেতিয়া পিঁয়াজৰ পৰা তেলখিনি এৰা আৰম্ভ হৈ যাব, তেতিয়া আপোনালোকে তাত বিলাহী এড কৰিব। মই বিলাহী 2টা লৈছোঁ। চ' বিলাহী মই ইয়াত ৰুকি লৈছোঁ। ৰুকি কেনে মই বিলাহীখিনি ইয়াত দি দিম। এয়া দেখিছে নহয়। চ' আপোনালোকেও এনেকৈ দি দিব। চ' এইখিনি দিয়াৰ পিছত আকৌ ভালকৈ লৰাই দিব। তাৰপিছত আকৌ আৰু অলপ সময় ভাজক এইবোৰ। তাত আপোনালোকে আধা চামুচ নিমখ দি দিব, তেতিয়া সোনকালে গলিব। চ' আপোনালোকে আকৌ ভাজি থাকক তেনেকৈয়ে। তাৰপিছত আপোনালোকে তাত অলপ গোন্ধ প্লাছ টেষ্টটো ভাল আহিবৰ কাৰণে মই ইয়াত গৰু ঘিউ, যিটো মোৰ ঘৰত ওলোৱা ঘিউ, চ' এইটো মই 1 চামুচ দিছোঁ। এইটো জাষ্ট মই গোন্ধৰ কাৰণে দিছোঁ, আৰু টেষ্টটো বহুত ভাল আহে। চ' সেইকাৰণে মই দি লৈছোঁ। চ' আপোনালোকৰ যদি ঘৰত আছে ঘিউ তেন্তে দিব পাৰে, যদি নাই তেন্তে স্কিপ কৰিব। কিন্তু মানে ঘিউ মানে যিটো আচলি ঘিউ, যিটো মনোৰমা বা অনিক ঘি, এইবিলাক দিব, তেতিয়া টেষ্টটো বেছি ভাল আহিব। আৰু ইয়াৰ লগতে আপোনালোকে আদা নহৰুৰ মই পেষ্ট 1 চামুচ হৈছে মোৰ। চ' আপোনালোকেও সিমানেই ল'ব। চ' সেইখিনি এড কৰি আপোনালোকে আকৌ ভালকৈ ভাজি ৰাখক। তাৰপিছত অলপ সময় ভজাৰ পিছত তাত আপোনালোকে আধা চামুচ হালধি এড কৰি দিব। হালধিখিনি এড কৰাৰ পিছত আকৌ ভালকৈ মিলাই দিব। প্ৰায় 2-3 মিনিটমান ভাজি ল'ব হালধিখিনি দিয়াৰ পিছত। চ' তাৰপিছত আপোনালোকে এইখিনিত আপোনালোকে
মটৰখিনি এড কৰিব। কিন্তু মটৰখিনি এড কৰাৰ আগতে মই আপোনাক এটা কথা কৈ লওঁ, আপোনালোকে যিটো মটৰ বইল কৰি লৈছিলে, এয়া দেখিছে নহয় মোৰ মটৰখিনি, এয়া মোৰ মটৰ পূৰা ধুনীয়াকৈ বইল হৈ গৈছে। এয়া দেখিছে নহয়, মই হাতেৰে ভাঙি দেখুৱাইছোঁ। চ' বৰ ধুনীয়াকৈ হৈ গৈছে মোৰ বইল। চ' এইখিনি আপোনালোকে পানীখিনি যাতে পেলাই নিদিয়ে হা, পানীখিনি আমাক পিছত কামত আহিব। চ' যিখিনি মটৰৰ পানী সেইখিনি আপোনালোকে একেবাৰে পেলাই নিদিব। চ' সেইখিনি ৰাখি থ'ব। চ' যিখিনি মটৰ আপোনালোকে পানীখিনি নিগৰাই লৈছিলে, চ' সেইখিনি মটৰ আপোনালোকে যিখিনি ভাজি লৈছিলে পিঁয়াজ বিলাহীৰ, সেইখিনিত আপোনালোকে মটৰখিনি এড কৰি দিব। এড কৰাৰ পিছত আপোনালোকে কম জুইতে আপোনালোকে অলপ ভাজি থাকক অলপ সময়মান, প্ৰায় 5 মিনিটমান ভজাৰ পিছত একেবাৰে কম জুইত ভাজিব কিন্তু, কাৰণ বেছি জুইত ভাজিলে আপোনালোকৰ তলত লাগি ধৰিব। চ' সেইকাৰণে আপোনালোকে 5 মিনিটমান কম জুইত ভাজক। তাৰপিছত মই এয়া দেখিছে নহয়, মই ইয়াত জিৰা আৰু ইয়াত মোৰ ধনিয়া গুড়ি একেলগে মিক্স কৰা আছে। মই এনেকৈ 1.5 চামুচ দিছোঁ। এয়া মই 1.5 চামুচ দি আকৌ ভালকৈ মই মিলাই আকৌ মই মছলাখিনি ভালকৈ ভাজি লৈছোঁ। চ' এনেকৈ আপোনালোকেও কৰি ল'ব। চ' আপোনালোকে যিমান সময় ভাজে সিমানেই টেষ্টটো বেছি বাঢ়িব। চ' তাৰ 2 মিনিটমানৰ পিছত আপোনালোকে এই বস্তুটো কিন্তু মটৰ ঘুগুনি বনাওঁতে মেইন, আপোনালোকে জালুকৰ গুড়ি, এইটো পূৰা মই নিজে পিচি লৈছোঁ। জালুকৰ গুড়ি মই 1 চামুচ এড কৰি দিছোঁ ইয়াত আৰু ভালকৈ লৰাই দিছোঁ। আকৌ 1 মিনিটমান ভজাৰ পিছত মই যিখিনি মটৰৰ পানী থৈছিলোঁ যিখিনি ওলাইছিলে, মই তাৰে অলপ এতিয়া মই 1 কাপ দিছোঁ। এয়া দেখিছে নহয়, তাৰপিছত বাকী পানীখিনি মই পিছত দিম। চ' আপোনালোকেও এনেকৈ দি ল'ব। তাৰপিছত আকৌ আপোনালোকে ভালকৈ লৰাই থাকিব। আফটাৰ 2-3 মিনিটছ আপোনালোকে ইয়াত অলপ কালাৰ আহিবলৈ মই ইয়াত কাশ্মীৰী পাউডাৰ ইউজ কৰিছোঁ। আপোনালোকে এইটো স্কিপ কৰিব পাৰে, যদি ভাল পাই দিব, নহ'লে নালাগে। চ' মই ইয়াত 1/2 চামুচ কাশ্মীৰী পাউডাৰ দিছোঁ আৰু সেইখিনি দি মই ভালকৈ লৰাই দিছোঁ। পিছত অলপ সময় ভজাৰ পিছত আপোনালোকে যিখিনি মটৰৰ পানী যে ওলাইছিলে সেইখিনি আপোনালোকে গোটেইখিনি এড কৰি দিব আৰু গেছৰ ফ্লেমটো তেতিয়া একেবাৰে বঢ়াই দিব। তাৰপিছত আপোনালোকে এইখিনি ভালকৈ উতলি আহিবলৈ দিয়ক আৰু তাৰ লগতে আপোনালোকে ইয়াত নিমখ 1 চামুচ দি দিব। দিয়াৰ পিছত আপোনালোকে তাত ছলা মছলা বুলি কয়তো, ছলা মছলা যদি আপোনালোকৰ থাকে তেন্তে দিব, যদি নাথাকে নিদিব, নিদিলেও একো কথা নাই, টেষ্টটো আহিবই। লগতে মই ইয়াত আমচুৰ পাউডাৰ এড কৰিছোঁ, এইটো আপোনালোকে দিব পাৰে বা নিদিলেও একো কথা নাই। চ' অলপ টেষ্টটো ভাল আহিবলৈ মই এই দুটা বস্তু ইউজ কৰিছোঁ, আমচুৰ পাউডাৰ এণ্ড যিটো মই কৈছোঁ ছলে মছলা, সেইটো দিব পাৰে। কিন্তু মই বেছি দিয়া নাই, 1/2 চামুচ দি ভালকৈ লৰাই দিছোঁ আৰু ঢাকি ৰাখিলোঁ। এয়া মোৰ অলপ সময়ৰ পিছত দেখিছোঁ মোৰ পানী অলপ শুকাইছে, কিন্তু এতিয়াও বহুত পানী আছে। ঘুগুনিত ইমান পানী হ'লে ভাল নালাগে খাবলৈ। চ' এনেকৈ আপোনালোকে শুকুৱাই যাওক, এনেকৈ আপোনালোকে কৰি গৈ থাকক। চ' আপোনালোকৰ তাৰপিছত আপোনালোকে দেখিব আপোনালোকৰ বৰ ধুনীয়া কালাৰ এটা আহিব, নিজেই অট'মেটিকেলি ধুনীয়া কালাৰ এটা আহি গৈ থাকিব, কাৰণ আপোনালোকে যিমান ভাজিব ইমান ধুনীয়া কালাৰ হৈ গৈ থাকিব। চ' আপোনালোকক আৰু এটা কথা কওঁ, এই মটৰ ঘুগুনি বনাওঁতে আপোনালোকে বাৰু কেতিয়াবা ভাঙেনে? চ' মই অলপ হ'লেও ভাঙোঁ, কিন্তু বহুতে মটৰ ঘুগুনি বনাওঁতে নাভাঙে, কাৰণ সেইটো অকল চলে যিটো বনাই যে কাবলি বুটৰ, সেইটোৰ সময়তহে তেওঁলোকে ভাঙে। কিন্তু মটৰ বনাওঁতেও আপোনালোকক মই এটা কথা কওঁ, অলপ ভাঙি দিব, যিহেতু তেতিয়াহে আপোনালোকৰ আচল যিটো মটৰৰ টেষ্ট, ঘুগুনিৰ টেষ্ট, সেইটো পাব। চ' আপোনালোকে এনেকৈ মেছ কৰি দিব, অলপ বেছি নালাগে, জাষ্ট অলপ ভাঙি দিলেই হ'ব। চ' এনেকৈ আপোনালোকে কৰি গৈ থাকিব আৰু ইয়াত আকৌ আপোনালোকে যেতিয়া পানীখিনি অলপ শুকাই আহিবলৈ ধৰিব, তেতিয়া আপোনালোকে তাত আকৌ অলপ জালুকৰ যিটো গুড়ি লৈ লৈছিলে সেইখিনি মই অলপ এনেই দি গৈছোঁ, তেতিয়া মানে খাবলৈ বৰ টেষ্টি হয়। মই কচুৰি মেথি অলপ দিছোঁ, বেছি নহয়, জাষ্ট অলপ মুচুৰি কেনে এনেকৈ দি দিছোঁ। এয়া দেখিছে নহয়। আৰু ইয়াত মই লাষ্ট যিটো চাট মছলা কয়, মই সেই চাট মছলা এড কৰি দিছোঁ। চ' সেই চাট মছলা দিয়াৰ পিছত আপোনালোকে আৰু এটা গোন্ধ আহিবৰ কাৰণে আকৌ 1/2 চামুচমান আপোনালোকে ঘিউ এড কৰিব, যিটো মই গৰু ঘিউৰ কথা কৈছোঁ। সেইটো স্কিপ কৰিব পাৰে যদি গৰু ঘিউ বেয়া পায়, কিন্তু আপোনালোকক মই যদি টেষ্টটো ভালৰ কাৰণে মই সেইটো এড কৰিছোঁ। চ' আপোনালোকে এনেকৈ কম জুইত ভাজি থাকক। এইখিনি নমাই ৰাখিলোঁ। তাৰপিছত আপোনালোকৰ এয়া দেখিছে নহয় মোৰ কি ধুনীয়াকৈ ঘুগুনি ৰেডি হৈ গ'ল। চ' আপোনালোকেও এনজয় কৰক মোৰ ঘুগুনিৰ। বতৰৰ যিহেতু ডিমাণ্ড এইকেইদিন এনেকুৱা বস্তু খোৱাৰ,
চ' আপোনালোকেও এনজয় কৰক। চ' কেনে পালে মন্তব্য কৰিব নাপাহৰিব, আৰু যদি ভাল লাগে লাইক এটা কৰিব, আৰু যদি মোৰ চেনেলত নতুন কোনোবা আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' থেংক ইউ, টাটা, বাই বাই।